নমস্কাৰ প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। তো আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন যাক কোৱা হয় মান বিচৰ্তি বা মানক বিচৰ্তি বা আদৰ্শ বিচৰ্তি বুলি কোৱা হয়, ইংলিছত কোৱা হয় ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন। ইয়াৰ ওপৰত আমি আজি এই মেথছটোৰ ওপৰত অতি সহজভাৱে আপোনালোকক বুজাবলৈ অলপমান এই ভিডিঅ'টিৰ জৰিয়তে চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোকে ভিডিঅ'টি ভাল লাগিব আৰু যিমান সমস্যা আছে বা আপোনালোকে বুজি পোৱা নাই সকলোখিনি ডাউট ক্লিয়াৰ হৈ যাব এই ভিডিঅ'টিৰ জৰিয়তে। তো আহক আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তো প্ৰথমে আমাৰ দিয়া থাকিব ক্লাছ ইণ্টাৰভেল, প্ৰথম এৰিয়া থাকে আৰু বাৰম্বাৰতা ফ্ৰিকুৱেঞ্চি এইটো দিয়া থাকিব। যিমানখিনি আমি উলিয়াব লাগে এইকেইটা আমি উলিয়াব লাগিব মাত্ৰ ইয়াৰ পৰা। চ' আমাক কিমানটা ঘৰ লাগিব এইটো থাকে 1 2 3 4 চাৰিটা প্ৰথমত আমি দাগ টানি ল'ব লাগিব, বাকী এইকেইটাতো লাগিবই। যিমানকেইটা আছে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা ইয়াতে ঘৰ লাগিব টানিবলৈ আপোনালোকক। এইটো নাটানিলেও হয়, এইখিনিলৈকে টানি দিলেই হ'ল। তাৰপিছত এনেকুৱা কৰি যিমানকেইটা আছে ইয়াতে টানি ল'ব, ভালদৰে চাই ল'ব যাতে এইটো লিখাৰ সময়ত কেতিয়াও এটা ঘৰ এৰি নাযায়। কিন্তু কাৰণ বহুতেই ষ্টুডেণ্টে ভুল কৰে, এইটো লিখি গ'ল মাজতে কিবা কিবি আকৌ উল্টা পুল্টা লাগি যায়। ইয়াতে ভালদৰে নাচায় কাৰণে মানে 55ৰ জেগাত হয়তো 50 আহি যাব পাৰে, পিছত আকৌ 59 উল্টা পুল্টা হৈ গ'লে পিছত আকৌ মাৰ্ক কাটা যাব। আকৌ ঘূৰি সেইটো কৰিব লাগিব যেতিয়া চেক কৰিব আপুনি। এবাৰ নিজেও এবাৰ এক্সাম হলত এক্সাম দি শেষ কৰাৰ পিছত নিজে হয়তো বহুতবাৰ চেক কৰে, বহুতেই আছে এইটো অভ্যাস, পিছত আকৌ প্ৰব্লেম হ'ব পাৰে। তো এইটো ভালদৰে বহি তুলি ল'ব। যেতিয়া আপুনি এক্সাম পেপাৰত লিখি থাকে তেতিয়া সেই পেপাৰত ভালদৰে চাই চিন্তি তুলি ল'ব। লগতে যিমানখিনি মেথছৰ ফৰ্মুলা আছে সেইকেইটা ভালদৰে আগত মনত ৰাখিব, কাৰণ ফৰ্মুলাই মেথছৰ সকলোখিনিয়ে আচল বস্তু। যদি ফৰ্মুলা ভুল হয় তেতিয়াহ'লে মেথছো কেতিয়াও শুদ্ধ নহ'ব। তো এইকেইটা কেনেদৰে উলিয়াই ল'ব লাগিব মই ইফালে কৰি লৈছোঁ, সকলোকে দেখাই আছোঁ এইটো কেনেকৈ কৰি কি কৰিব লাগিব। এবাৰেই কৰিছোঁ, নতুনকৈ একো কৰা নাই, যাৰ ফলত অলপ মিষ্টেক হৈছিল। সকলোখিনি একেবাৰে শুদ্ধ কৰি লৈ ল'লোঁ, এইটো তুলি ল'লোঁ, এইটো তুলি ল'লোঁ। মিড পইণ্ট আমি কেনেদৰে উলিয়াব লাগিব আপোনালোকক এটা সহজ উপায় দি আছোঁ, মনত কৰিব। 65 69 আমি এইটো প্লাছ কৰি ল'ব লাগিব। 65 ইফালে কৰি আছোঁ, 65 প্লাছ 69 আমি ইয়াক ডিভাইডেড কৰিব লাগিব 2 দি। তো 65 আৰু 69 কিমান হয় এটা আমি কৰি লৈছোঁ, এইটো চাব পাৰে। 134 ডিভাইডেড বাই 2 ইকুৱেল টু 134 ডিভাইডেড বাই 2 বুলি কৰিলে আমি ইয়াতে পাম কিমান 67। সকলোৱে এবাৰ নিজে কৰি চাব, ইয়াতে যি আছে সকলোখিনি পাই যাব। 67 হয়। কেতিয়াও এনেদৰে নুলিয়াব, কাৰণ বহুত সময়ত এই সংখ্যাটো আমাৰ লেভেলত নাথাকে, কাৰণ কেতিয়াবা মিডিল আমি দুটা পাব লগা হয়, মাজতে দুটা থাকি যায়, ইফালে 3টা হয় ইফালে 3টা হয়, মাজতে দুটা থাকে। তেনেকুৱা প্ৰব্লেম বহুত ক্ষেত্ৰতে হ'ব পাৰে। সেইকাৰণে কৈছোঁ এই নিয়মটো যিটো মই দেখাই দিছোঁ সেইটো আগত ভালদৰে কৰি ল'ব, যিমানখিনি দেখা পায়। ইয়াতে যিমান ক'লোঁ সেইটো কৰি যাব, এনেকুৱা কৰি এইটো কৰি ল'ব। 60 প্লাছ 64 55 প্লাছ 59 এনেকুৱা কৰি তলত 2 দি ডিভাইড কৰি যাব। যেনেদৰে এইটো দেখাইছোঁ 65 প্লাছ 69 কৰি তাৰপিছত 2 দি ডিভাইড কৰিছোঁ। সকলোখিনি এনেকুৱা কৰি ওলাই যাব। এইটো মাৰ্ক যিটো আছে সেইটো লাহে লাহে ওলাই গৈ থাকিব। ছেইম পদ্ধতি
এবাৰ কৰি চাব পাৰে 60 প্লাছ 64 ডিভাইডেড বাই 2 কৰি চাওক 60 প্লাছ 64 ডিভাইডেড বাই 2 মিড পইণ্ট ওলাই যাব ইয়াতে ঠিক আছে মিড পইণ্ট ওলাই গ'ল কিমানখিনি হয় ইয়াতে মিড পইণ্ট আপোনালোকে ভালদৰে দেখা পাইছে নিশ্চয় কিমানখিনি হৈ আছে তাৰপিছত আমি আহিম এক্সৰ মান এক্স বুলি ক'লে আমি ইয়াতে এতিয়া ওলাব লাগিব এইখিনি নিশ্চয় জানে এক্সৰ মান কেনেকৈ কৰি উলিয়াব লাগে ইয়াত তো শূন্যকৰ পৰা আমি ধৰিব লাগিব এইটো আপোনালোকক বুজাই দিছোঁ বাৰম্বাৰটা খৰ চাব এফ ফ্ৰিকুৱেঞ্চিৰ খৰ চাব সদায় ফ্ৰিকুৱেঞ্চিৰ খৰ যেতিয়া চাই প্ৰথমতে চাব ডাঙৰ সংখ্যা চবতকৈ ক'ত আছে ফ্ৰিকুৱেঞ্চিৰ 8 নম্বৰত মানে 34 এইটো আমি এম বুলি ধৰি ল'ব লাগে এম বুলি ইয়াতে ক্লিয়াৰ লিখাই দিয়া আছে আপোনালোকক দেখাই দিছোঁ অলপমান ইয়াতে চাব পাৰে আটাইতকৈ বেছি বাৰম্বাৰতা থকা শ্ৰেণী অন্তৰালৰ পৰা আনুমানিক নিৰ্ধাৰণ কৰা হয় এইটো অলপমান ভুল হৈছিল ইয়াতে হ'ব লাগিছিল ইয়াতে যেনেদৰে আছে 34 হ'ব লাগিছিল ইয়াতে 34 হ'ব লাগিছিল তাৰপিছত হ'ব শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতা আটাইতকৈ বেছি 8 আছে ইয়াতে মানে কোৱা হৈছে ইয়াতে আনুমানিক নিৰ্ধাৰণ কৰা হয় শ্ৰেণী বাৰম্বাৰতা অন্তৰালৰ শ্ৰেণীৰ যিটো সংখ্যা চবতকৈ বেছি থাকে সেইটোকে আমি আনুমানিক গড় বুলি ধৰি লওঁ যেনে এইটো কোৱা হয় এম বুলি কোৱা হয় আনুমানিক গড়টো ইংলিছত জানিব পাৰে এম দিলে হ'ল 32 আমাৰ ইয়াতে ধৰা হৈছে এইটো 32 মানে এই 32টো তো ইয়াতে 0 আহি গ'ল সকলোৱে জানে নিশ্চয় ওপৰৰ ফালে প্লাছ হয় তলৰ ফালে মাইনাছ হয় আগত মন কৰিব সকলোৱে ওপৰৰ পৰা তলৰ ফালে কম হৈ আহিব তেতিয়াহে এই বস্তুটো তলৰ ফালে মাইনাছ হ'ব ওপৰৰ ফালে প্লাছ হ'ব যদি এইটো উল্টা হয় ইয়াৰ পৰা সৰু হৈ যদি তলত ডাঙৰ হৈ আহে তেতিয়াহ'লে মাইনাছ ওপৰত যাব প্লাছ তলত আহিব ঠিক আছে এতিয়া আমি উলিয়াব লাগে এফ এক্সৰ মান এফ ইনটু এক্স উলাই ল'লে হ'ল 7 ইনটু 3 6 ইনটু 6 5 ইনটু 2 এনেদৰে ওলাই যাব যোৱাৰ পিছত লাহে লাহে যেতিয়া মাইনাছ আহিব 3 ইনটু 1 3 মাইনাছ চিম্বলটো বহি যাব যিমান মাইনাছ চিন আছে এইবিলাক ইয়াতে দি যাবি সকলোৱে বহাই যাব আপোনালোকেও ইয়াতে তাৰপিছত আমাৰ আহিব এইটো এফ এক্স যিটো আছে আমাৰ ইয়াত বহুতে ভুল কৰে কি কৰে আমাৰ এইটো যিটো আছে এইটো বাৰে বাৰে ওলাই লৈ থাকে এইটোৰ মানকে দুবাৰ পূৰণ কৰি দিয়ে এফ এক্স স্কোৱাৰ থাকিলে পূৰণ কেতিয়াও নহ'ব ইয়াতে আমি কি কৰিব লাগিব এফ আৰু এক্স যিটো আছে তাৰ মান আমি উলিয়াই ল'ব লাগিব এইটো এফ এক্স এইটো এক্স স্কোৱাৰৰ বুলিহে ধৰা হয় ইয়াতে নাই গতিকে 21 ইনটু 7 কিমান হয় কৰি চাব পাৰে দেখাই আছোঁ ইয়াতে 21 ইনটু 7 কেলকুলেট কৰি আছোঁ আপোনালোকে কৰি চাব পাৰে কিমান হয় 21 ইনটু 7 ইকুৱেল টু 147 ঠিক তেনেদৰে 36 ইনটু 6 10 ইনটু 5 24 ইনটু 4 50 ইনটু 3 যেতিয়া এনেদৰে কৰি যাব তেতিয়া উত্তৰটো ইফালে ওলাই আহি থাকিব ঠিক আছে ইয়াত কিন্তু মাইনাছ চিন নবহিব এইটো কৰাৰ পিছতো কাৰণ মাইনাছে মাইনাছে প্লাছ হৈ থাকে সকলোৱে জানে মাইনাছ মাইনাছ প্লাছ তো ইয়াতে মাইনাছ চিনটো উঠি যাব ঠিক আছে ওলাই গ'ল আমি n ইকুৱেল টু 50 বাৰম্বাৰতা যিমানকেইটা খৰ আছে সকলোকেইটাকে আমি প্লাছ কৰিম কৰি n ইকুৱেল টু 50 পালোঁ তাৰপিছত এইটো আহিল 93 এইটো আমি সিগমা এফ এক্স বুলি ধৰি ল'ব লাগিব
ঠিক আছে। তাৰপিছত প্ৰথমে আমি কি কৰিব লাগিব, এই যিটো সংখ্যা আছে প্লাছ কৰি ল'ব, এইটো প্লাছ কৰি যিমান ওলায় আৰু এইটো প্লাছ কৰি যিমান ওলায়, ইয়াতে প্লাছ মাৰ্ক বহিব, ইয়াতে মাইনাছ, তাৰপিছত প্লাছ মাইনাছ কৰি উত্তৰ কিমান ওলায় সেইটো ইয়াতে হ'ব। ঠিক আছে, এইটোতো সকলোৱে জানে। ইয়াৰ উত্তৰ যিটো ওলাব এইটো মাইনাছ দি হ'ব, আৰু এইটো উত্তৰ যিটো ওলাব সেইটো প্লাছ হ'ব। মানে ঠিক এনেকুৱা, ইয়াৰ আগত মাইনাছ চিন নবহিব, আৰু ইয়াৰ যিমানখিনি উত্তৰ ওলায় এনেদৰে মাইনাছ চিন বহি যাব। তো এইটো প্লাছ, এইটো মাইনাছ হ'ব, প্লাছ ইয়াৰ উত্তৰ আৰু ইয়াৰ উত্তৰ মিলি দুয়োটাই প্লাছ মাইনাছ হ'ব। ঠিক আছে, মাইনাছ হ'ব, প্লাছ নহয়। মাইনাছ হোৱাৰ পিছত এনচাৰটো ওলাই আহিব 93। ঠিক তেনেদৰে এইটো একে হয়, ছেম পদ্ধতি। গোটেইকেইটা একেলগে প্লাছ কৰিব লাগিব, যিমানকেইটা আছে গোটেইকেইটা প্লাছ কৰি ল'ব, উত্তৰ এইটো আহিব। তো আমি ফৰ্মুলাত গৈছোঁ শ্বৰ্ট মেথড। আমি এইটো শ্বৰ্ট মেথডত কৰি আছোঁ। যিটো আমি মানক বা আদৰ্শ বিচুৰ্তি উলিয়াম সেইটো দুটা সূত্ৰৰ জৰিয়তে কৰা হয়, কেতিয়াও ইয়াৰ সূত্ৰবিহীন নহয়। মান বিচুৰ্তি হ'লে হয়, মানক বিচুৰ্তি বা আদৰ্শ বিচুৰ্তি যদি কোৱা হয় ইয়াতে হয় শ্বৰ্ট মেথডত কৰিব ক'ব, নহ'লে বা লং মেথডত। গতিকে এইটো উল্লেখ থাকিব এক্সাম টাইমত, সেইমতে আপোনালোকে কৰিব লাগিব। ঠিক আছে, তাৰপিছত শ্বৰ্ট মেথডত আমি দেখাই আছোঁ, লং মেথডত আমি নেক্সট ভিডিঅ'ত দেখাম। কিবা যদি বুজিবলগীয়া থাকে, ভালদৰে যদি কিবা এটা বুজা নাই তেতিয়াহ'লে কমেণ্ট কৰি আমাক জনাব পাৰে, আমি এই বিষয়ে আপোনালোকক ভালদৰে জনাই দিম। আকৌ এবাৰ ফৰ্মুলা এইটো, সূত্ৰ যিটো আছে এইটো ছিগমা বুলিয়ে কয়, দুটাই ছিগমা, এইটো এটা ছিগমা, এইটো এটা ছিগমা, কিন্তু দুটাৰে অলপ নাম বেলেগ বেলেগ আছে। এক্সট্ৰা আকৌ এটা নাম আছে, সেইটো মই ডেছক্ৰিপশ্যনত মেনশ্যন কৰি দিম বাৰু, ভিডিঅ'ত ইমানকেইটা নকওঁ, যিমানখিনি আছে নামকেইটা মই ভালদৰে চাব লাগিব আগত। তাৰপিছত আই, এইটো হ'ল শ্ৰেণী অন্তৰালৰ যিমান দৈৰ্ঘ্য থাকে, মানে ইয়াতে যেনেকুৱা 5 আছে, শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য আই বুলি ধৰি লোৱা হয় আমাৰ ইয়াতে। আই শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য, তাৰপিছত ছিগমা এফ এক্স স্কুৱেৰ এন মাইনাছ চি স্কুৱেৰ, C2 স্কুৱেৰ বুলি নহয়, C2 ইকুৱেল টু, এইটো আমি মানটো চিৰ মান উলিয়াব লাগিব, এই মানটো আমি এইবাৰ উলিয়াই ল'ম। ঠিক আছে, এইটো ফৰ্মুলাটো এইটোৱে হয়। এইটোৰ পিছত 50 দি উলিয়াব লাগিব, কিন্তু আমাৰ এই মানটো লাগে, তো এই মানটো উলিয়াবৰ কাৰণে আমি এইটো কৰিম। C2 ইকুৱেল টু ছিগমা এফ এক্স বাই এন হোল স্কুৱেৰ, তাৰপিছত এইটো আমি পাইছিলোঁ 93, এনৰ মান 50 হোল স্কুৱেৰ। তাৰপিছত আমি এই দুটা ডিভাইডেড কৰি 93/50 যদি ডিভাইডেড কৰোঁ 1.86 ওলায় ইয়াৰ এনচাৰটো। তাৰপিছত দুটা আকৌ এবাৰ ইনটু কৰিব লাগিব, 1.86 ইনটু 1.86, তাৰপিছত এনচাৰটো এইটো ওলায় 3.459। এই 9টো 5তকৈ ডাঙৰ, যদি 5 ইফালৰ যদি সংখ্যাটো ডাঙৰ হয় ইফালে যদি সৰু হয় তেতিয়াহ'লে আমি এনচাৰটো লিখিব লাগিব 3.46। এইটো 5ৰ জেগাত 6 হ'ব, ইয়াতে যদি 6 থাকিল হয় তেতিয়াহ'লে এইটো 7 হ'ল হয়। ঠিক আছে, এইখিনিলৈকে আকৌ এবাৰ কৈছোঁ, যদি কিবা নুবুজে তেতিয়াহ'লে কমেণ্ট কৰি সুধিব পাৰে, আকৌ এবাৰ ভালদৰে বুজাই দিম। ফৰ্মুলাটো মেইনটোত আহি গ'লোঁ আমি এতিয়া, যিটো এইটো আছিল আহি গ'লোঁ, চিৰ মান ওলাই গৈছে ইয়াতে, C2 আমি এইটো মানটো পাই গ'লোঁ, C2ৰ মান ইমান হয়, এইটো হয় C2ৰ মান। তাৰপিছত মেইন ফৰ্মুলা এইটো আহি গ'লোঁ, N 5, ইয়াৰ শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য আছে কিমান, আমি ইয়াতে গুণি ল'ব পাৰোঁ, 5, 6, 7, 8, 9, 5 অন্তৰাল, ইয়াৰ দৈৰ্ঘ্য শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য 5, তো আইৰ মানটো ইয়াতে 5 হৈ গৈছে।
ইয়াৰ মান আমি পাইছিলোঁ কিমান 671 কেনেকৈ হ'ল এইটো এফ এক্স স্কুৱেৰ এইটো হৈছে ঠিক আছে তাৰপিছত এইটো আহি গ'ল 671 এইটো ইয়াতে বহিছে আৰু 50 এনৰ মান 50 এইটো থাকি যাব আইৰ মানটোতো গমেই পাল কেনেকুৱা কৰি হৈছে তাৰপিছত এইটো উলিয়াই লোৱাৰ পিছত আহিব ইয়াতে 13.42 যেতিয়া 671 ডিভাইডেড বাই 50 কৰিম তেতিয়া আমি এই মানটো পাম তাৰপিছত এইটো ইয়াতে মাইনাছ হৈ যাব মাইনাছ কৰাৰ পিছত আমি পাম 9.96 তাৰপিছত যেতিয়া আমি এইটোৰ মানটো উলিয়াই ল'ম এইটো দি যেতিয়া উলিয়াই ল'ম কেলকুলেটৰত কেলকুলেট কৰি চাব এইটো 9.96 মান কিমান হয় যদি কিবা প্ৰব্লেম আছে আপোনাৰ যদি এইটো কলেজত হওক বা কলেজত যদি বা স্কুলে হওক যদি ইয়াতে আপোনালোকক ইউজ কৰিব দিয়া নাই কলেজ হ'লে মানে য'ত এক্সাম হল হয় যদি তাতে যদি আপোনালোকক ইউজ কৰিব নিদিয়ে তেতিয়াহ'লে কাৰোবাৰ পৰা জানি ল'ব পাৰিব নহ'লে বা যদি লাগে সহায় তথাপিও জনাব পাৰে কমেণ্ট দি কিন্তু কেলকুলেটৰত উলিয়াব পাৰিলে বহুত সহজ হয় আৰু টাইমো বহুত ইয়াৰ ক্ষেত্ৰত বহুত সময় বাচি যায় যেতিয়া আমি এইটো কৰি ল'ম তাৰপিছত আমাৰ এইটো ওলাব 3.155 যেতিয়া এইটো উঠি যাব যেতিয়া বৰ্গফলটো উঠি যাব বৰ্গফলৰ মাৰ্কটো যেতিয়া উঠি যাব তেতিয়া ইয়াতে ইনটু আহি যাব 5 ইনটু 3.155 ইনটু কৰাৰ পিছত এইখিনি এনসাৰ ওলাই আহে এনসাৰ এইটোৱে তো আশা কৰিলে আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিখিনি বুজালো সহজভাৱে বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰে কমেণ্টৰ জৰিয়তে যদি কিবা ভালদৰে আকৌ বুজা নাই তেতিয়াহ'লে কমেণ্টত অলপমান ডিছকাছ কৰি আপোনালোকক জনাই দিম আৰু যদি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে আকৌ এবাৰ ভিডিঅ' বনাই আপোনালোকক ভালদৰে সকলোখিনি প্ৰথমৰ পৰা আকৌ এবাৰ দেখাই দিব মই চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টি আপোনালোকক সকলোকে ভাল লাগিলে আৰু যদি আপোনালোকৰ সহায় হৈছে ভিডিঅ'টি জৰিয়তে আপোনাৰ যিমান প্ৰব্লেম আছে এইবিলাক যদি সলভ হৈছে আৰু বুজি পাইছে মেথছটো যিটো মেথছ শিকালোঁ দেখালোঁ যিটো যদি বুজি পাইছে তেতিয়াহ'লে আনলৈও শ্বেয়াৰ কৰক আমাৰ এই ভিডিঅ'টি আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো লগতে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কেতিয়াও নাপাহৰিব ধন্যবাদ